उदालगुरिनि माजबाराव मुस्लिम सांग्रांथि हाबाफारि मुस्लिम हारिनि लाइमोनफोरनि मोनसे थाखोआ माजबाराव माखासे दाय गोनां खामानिफोराव लोब्बा थाबोनायखौ नुनो मोन्दों। गाज्रि आखुनि माखासे लाइमोनफोरनि थाखायनो गासै मुस्लिम हारिया गाज्रि मुं लानो गोनां जादों। उदालगुरि जिल्लानि माजबाराव थानाय ग्रेटार माजबाद मुस्लिम क'सस ससाइटिनि नाजानायाव सांग्रांथि मेल। अजद बायदिबा मुस्लिम हारिनि लाइमोनफोरनि मोनसे थाखोआ ओनसोलाव मोसौ खावनाय, बुथारनाय, जिनाहारि खालामनाय, लुथिनाय बायदि गोबां दाय गोनां केसफोराव दायनिगिरि जादों। थांनाय बोसोराव सा लांसुनियाफोरा सासे लाइमोन सिख्लाखौ जिनाहारि खालामनाया गासै आसामखौनो सोमावग्लुंदोंमोन। साननैसो सिगां सासे मुस्लिम सेंग्राया माजबादनि गेजेराव सासे सिख्लाखौ जिनाहारि खालामनो नाजादोंमोन। बेबायदिनो गोबां जाथायफ्रा आथिखालाव मुस्लिम हारिखौ लाजि फोनांदों, जायनि जाहोनाव बेफोरबायदि जाथायनिफ्राय रैखा मोननो थाखाय सांग्रांथि मेल खुंनाय जादों। ओनसोलनि गासैबो माहारियारि आफादफोरनि नुजाथिनायाव माजबादनि 1 नं नाहरबारियाव सांग्रांथि मेल खुंनाय जादों। इयुनाव बेबायदि सोरबा मुस्लिम लाइमोना फिन दाय गोनां खामानियाव लोब्बा थायोब्ला ओनसोलनि सुबुंफोरा गोख्रोंसिन साजा होगोन आरो पुलिसनो गथायना होगोन होननानै थांखि लायो आरो रायजोनि गेजेराव फोसावो। আজি আমি বৃহত্তৰ মাজবাট অঞ্চলত বিভিন্ন দল সংগঠনৰ লগত আলোচনাত মিলিত হয়। যিহেতু মাজবাট এখন ক্ষুদ্ৰ অসম বুলি ক'লেও আমি ক্ষুদ্ৰ অসম বুলিয়ে ভাবোঁ আমি মাজবাটখনক। যিহেতু মাজবাটত আজি এই সজাগতা মুছলিম সমাজৰ উদ্দেশ্য মুছলিম সমাজৰ জৰিয়তে এখন সজাগতা সভা আমি আহ্বান কৰিছোঁ। সেই সভাত আমি মাজবাট অঞ্চলত যিমানখিনি ছাত্ৰ সংগঠন আছে আশা, আটছা, আছু, আকছু, বিভিন্ন দল সংগঠন, ফেডাৰেশ্যন, হিন্দীবাসী আমি যিমান দল সংগঠন চবকে আমি মাতি আমন্ত্ৰণ জনাই আজি এখন সজাগতা সভা আহ্বান কৰিছোঁ। কাৰণ আমাৰ সমাজত বিশেষকৈ মুছলিম সমাজত মাজবাট অঞ্চলত কিছুমান দুষ্কৃতিকাৰী আৰু অসামাজিক কাম কিছুমানত লিপ্ত হৈ থকা আমাৰ অনুভৱ হৈছে বা আমি দেখিব পাৰিছোঁ। সেইকাৰণে আজি এই সভাখন আমি আহ্বান কৰিছোঁ যাতে আজিৰ সভাৰ জৰিয়তে আমি এই অঞ্চলত এখন এনেকৈ এটা প্ৰচাৰ কৰিব বিচাৰোঁ যাতে মাজবাট অঞ্চলত কোনো এটা বেয়া কামৰ কাৰণে ঠাই নাই। যিসকল ব্যক্তিয়ে এইবিলাক কামত জড়িত থাকিব তেওঁলোকৰ ওপৰত সামাজিকভাৱে এনেকৈ এটা কঠোৰ এটা সিদ্ধান্ত লোৱা হ'ব বা এটা আমি সিদ্ধান্ত ল'ম যি সিদ্ধান্তক দেখি তেওঁলোকক ভয় খাব লাগিব বা আৰু বেলেগ যিবিলাক ব্যক্তি আছে তেওঁলোকে যদি বেয়া কাম কৰিবলৈ চিন্তা কৰিছে তেওঁলোকে ভয় খাব লাগিব। আমাৰ আজি এই সভাৰ উদ্দেশ্য এখনেই যে সমাজখন আমি কেনেকৈ সংস্কাৰ কৰিব পাৰোঁ, সমাজখনৰ পৰা আমি কি ধৰণে বেয়া কামবোৰ কৰা মানুহক ইয়াৰ পৰা আমি আঁতৰাব পাৰোঁ। আজিৰ সভাৰ এই মূলখন আমাৰ এই উদ্দেশ্য আছিল। এই উদ্দেশ্য লৈ কেনে আমি বৃহত্তৰ মাজবাট অঞ্চলত মুছলিম সমাজে উদ্যোগ লয় বিভিন্ন ছাত্ৰ সংগঠনক মাতি আনি বিশিষ্ট সমাজ সেৱকক মাতি আনি কেনে আমি আজি এই সভাখন আহ্বান কৰিছোঁ। নহয়, আজিৰ সভাটোৰ মেইন উদ্দেশ্যই এইটো হ'ল কাৰণ সমাজত যিখিনি সচেতন নাগৰিক বা সমাজৰ যিখিনি বুদ্ধিজীৱী বা সমাজত চলা ফিৰা কৰা মানুহে আজি দুখ পাইছে। আজি মোৰ দৰে মই যুৱক যেতিয়া মাজবাটত অহা যোৱা কৰোঁ, মোৰ টাউনত উঠা বহা কৰোঁ, মোক নিজকে লাজ লাগে। যেতিয়া মোৰ সমাজৰ মোৰ ধৰ্মৰ পৰা যেতিয়া মানুহে বেয়া কামত লিপ্ত হয় সেইখিনি বাতৰিত আহে বা সমাজত প্ৰচলিত হয় তেতিয়া মোকো বেয়া লাগে। মোৰ সমাজত উঠা বহা কৰিব মোক লাজ লাগে যিহেতু মোৰ ধৰ্মৰ পৰা আহে। সেইকাৰণে আজি আমি যিখিনি সচেতন নাগৰিক আছোঁ বা সচেতন যুৱক আছোঁ তেওঁলোকে আমি একগোট হৈ কেনে আজিৰ এই সভাখন আমি আহ্বান কৰিছোঁ যাতে আমাৰ সমাজৰ পৰা কি ধৰণে আমি বেয়া কামবিলাক দূৰ কৰিব পাৰোঁ আৰু বেয়া কাম কৰাসকলক চিনাক্ত কৰি কেনে তেওঁলোকক আইনগত শাস্তি প্ৰদান কৰাব পাৰোঁ। হয়, যোৱা 27 জুলাই তাৰিখে যি এটা আদিবাসী সম্প্ৰদায়ৰ 14 বছৰীয়া কিশোৰীক যি নেকি ধৰ্ষণৰ চেষ্টা চলাইছিলে তেতিয়া মাজবাটৰ বিভিন্ন জাতীয় দল সংগঠনে 27 তাৰিখে ৰাতি যেতিয়া মাজবাটৰ বিভিন্ন ছাত্ৰ সংগঠনে আশা ভৱনত বহি আলোচনাত আমি মিলিত হ'লোঁ। নেক্সট 28 জুলাই তাৰিখে মাজবাটৰ বিভিন্ন ছাত্ৰ সংগঠনৰ উদ্যোগত আৰু নাহৰবাৰী 1 নম্বৰ নাহৰবাৰী আৰু 2 নম্বৰ নাহৰবাৰীৰ মুছলিম সম্প্ৰদায়ৰ সচেতন ব্যক্তি আৰু 1 নম্বৰ নাহৰবাৰী 2 নম্বৰ নাহৰবাৰীৰ যে নেকি মুছলিম সম্প্ৰদায়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগত আমি 28 তাৰিখে আলোচনাত মিলিত হ'লোঁ আৰু সেই আলোচনাত এটাই সিদ্ধান্ত লোৱা হৈছিলে যে 1 নম্বৰ নাহৰবাৰীত বিভিন্ন দিশত ধৰ্ষণৰে হওক বা নাৰী নিৰ্যাতনৰ ক্ষেত্ৰত বা শৈক্ষিক দিশত বা অপৰাধমূলক যিকোনো ঘটনাক লৈ এটা
সজাগতা সভা আহ্বান কৰা হোক বুলি এটা সিদ্ধান্ত লোৱা হৈছিলে। সেয়েহে আজি 1 নম্বৰ নাহৰবাৰীত এটা সজাগতা সভা অনুষ্ঠিত কৰা হ'ল আৰু এই সজাগতা সভাত বিভিন্ন ছাত্ৰ সংগঠনৰ বিষয়ববীয়া উপস্থিত আছিলে। মাজবাটৰ বিশিষ্ট সমাজসেৱক আছিলে, মাজবাটৰ বিভিন্ন শিক্ষাগুৰুসকল আছিলে। তেখেতসকলে সকলোৱে আমাৰ বুদ্ধিজীৱীসকলে পৰামৰ্শ আগবঢ়ালে। মাজবাটৰ বিভিন্ন জাতীয় সংগঠনৰ সভাপতি সম্পাদকসকলেও পৰামৰ্শ আগবঢ়ালে যে আজি এই সজাগতা সভাৰ পিছত এই 1 নম্বৰ নাহৰবাৰীত অপৰাধমূলক ঘটনা কোনো ধৰণৰ হ'ব নালাগিব বুলি সকলো ছাত্ৰ সংগঠনে, সকলো বিষয়ববীয়া, আজি যিসকল বিষয়ববীয়া উপস্থিত আছিলে সকলোৱে আহ্বান জনালে 1 নম্বৰ নাহৰবাৰীৰ ৰাইজক বা যিসকল দুষ্কৃতিকাৰী ব্যক্তিসকল মানে অপৰাধমূলক ঘটনাৰ লগত জড়িত থকাৰ কাৰণে বা জড়িত হ'বৰ কাৰণে চেষ্টা কৰি আছিলে তেখেতসকলকো আহ্বান জনালে যাতে ইয়াৰ পিছত, আজিৰ পিছত কোনো ধৰণৰ নাহৰবাৰীত কোনো ধৰণৰ অপৰাধমূলক ঘটনা নহওক তাৰ কাৰণে আহ্বান জনালে আৰু মাজবাটৰ এটা সুনাম আনিবৰ কাৰণে, মাজবাটৰ কোনো ধৰণৰ বদনাম নানিবৰ কাৰণে সেনেকুৱা ধৰণৰ আহ্বান জনালে। নেক্সট টাইম এনেকুৱা ধৰণৰ ঘটনা নহওক বুলি সকলোৱে এই 1 নম্বৰ নাহৰবাৰীৰ মুছলিম সম্প্ৰদায়ৰ ব্যক্তিসকলে সংকল্পবদ্ধ হৈছে আৰু শপত খাইছে যে আজি এই সজাগতা সভাৰ পিছৰ পৰা কোনো ধৰণৰ অপৰাধমূলক ঘটনা নহ'ব বুলি তেওঁলোকে ৰাইজে প্ৰতিশ্ৰুতি দিছে। হয়, যোৱা 27 জুলাই তাৰিখে যি এটা আদিবাসী সম্প্ৰদায়ৰ 14 বছৰীয়া কিশোৰীক যি নেকি ধৰ্ষণৰ চেষ্টা চলাইছিলে, তেতিয়া মাজবাটৰ বিভিন্ন জাতীয় দল সংগঠনে 27 তাৰিখে ৰাতি যেতিয়া মাজবাটৰ বিভিন্ন ছাত্ৰ সংগঠনে আশা ভৱনত বহি আলোচনাত আমি মিলিত হ'লোঁ। নেক্সট 28 জুলাই তাৰিখে মাজবাটৰ বিভিন্ন ছাত্ৰ সংগঠনৰ উদ্যোগত আৰু নাহৰবাৰী 1 নম্বৰ নাহৰবাৰী আৰু 2 নম্বৰ নাহৰবাৰীৰ মুছলিম সম্প্ৰদায়ৰ সচেতন ব্যক্তি আৰু 1 নম্বৰ নাহৰবাৰী 2 নম্বৰ নাহৰবাৰীৰ যে নেকি মুছলিম সম্প্ৰদায়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগত আমি 28 তাৰিখে আলোচনাত মিলিত হ'লোঁ আৰু সেই আলোচনাত এটাই সিদ্ধান্ত লোৱা হৈছিলে যে 1 নম্বৰ নাহৰবাৰীত বিভিন্ন দিশত ধৰ্ষণৰে হওক বা নাৰী নিৰ্যাতনৰ ক্ষেত্ৰত বা শৈক্ষিক দিশত বা অপৰাধমূলক যিকোনো ঘটনাক লৈ এটা সজাগতা সভা আহ্বান কৰা হোক বুলি এটা সিদ্ধান্ত লোৱা হৈছিলে। সেয়েহে আজি 1 নম্বৰ নাহৰবাৰীত এটা সজাগতা সভা অনুষ্ঠিত কৰা হ'ল আৰু এই সজাগতা সভাত বিভিন্ন ছাত্ৰ সংগঠনৰ বিষয়ববীয়া উপস্থিত আছিলে। মাজবাটৰ বিশিষ্ট সমাজসেৱক আছিলে, মাজবাটৰ বিভিন্ন শিক্ষাগুৰুসকল আছিলে। তেখেতসকলে সকলোৱে আমাৰ বুদ্ধিজীৱীসকলে পৰামৰ্শ আগবঢ়ালে। মাজবাটৰ বিভিন্ন জাতীয় সংগঠনৰ সভাপতি সম্পাদকসকলেও পৰামৰ্শ আগবঢ়ালে যে আজি এই সজাগতা সভাৰ পিছত এই 1 নম্বৰ নাহৰবাৰীত অপৰাধমূলক ঘটনা কোনো ধৰণৰ হ'ব নালাগিব বুলি সকলো ছাত্ৰ সংগঠনে, সকলো বিষয়ববীয়া, আজি যিসকল বিষয়ববীয়া উপস্থিত আছিলে সকলোৱে আহ্বান জনালে 1 নম্বৰ নাহৰবাৰীৰ ৰাইজক বা যিসকল দুষ্কৃতিকাৰী ব্যক্তিসকল মানে অপৰাধমূলক ঘটনাৰ লগত জড়িত থকাৰ কাৰণে বা জড়িত হ'বৰ কাৰণে চেষ্টা কৰি আছিলে তেখেতসকলকো আহ্বান জনালে যাতে ইয়াৰ পিছত, আজিৰ পিছত কোনো ধৰণৰ নাহৰবাৰীত কোনো ধৰণৰ অপৰাধমূলক ঘটনা নহওক তাৰ কাৰণে আহ্বান জনালে আৰু মাজবাটৰ এটা সুনাম আনিবৰ কাৰণে, মাজবাটৰ কোনো ধৰণৰ বদনাম নানিবৰ কাৰণে সেনেকুৱা ধৰণৰ আহ্বান জনালে। নেক্সট টাইম এনেকুৱা ধৰণৰ ঘটনা নহওক বুলি সকলোৱে এই 1 নম্বৰ নাহৰবাৰীৰ মুছলিম সম্প্ৰদায়ৰ ব্যক্তিসকলে সংকল্পবদ্ধ হৈছে আৰু শপত খাইছে যে আজি এই সজাগতা সভাৰ পিছৰ পৰা কোনো ধৰণৰ অপৰাধমূলক ঘটনা নহ'ব বুলি তেওঁলোকে ৰাইজে প্ৰতিশ্ৰুতি দিছে।